ৰাতি প্ৰায় 12টামান বজাত 12:30 বজাত আমালৈ এটা খবৰ আহিল যে লামডিং ফৰেষ্টত ৰিজাৰ্ভৰ মাজৰ পৰা এখন টাটা বলেৰো মোবাইল কোনো দুৰ্বৃত্ত ড্ৰাইভাৰৰ পৰা কাঢ়ি লৈ গ'ল। সেই খবৰ পোৱাৰ ঠিক পিছ মুহূৰ্ততে এডিশ্যনেল এছ পি মহোদয় মই লামডিং ষ্টাফ গোটেইখিনি ঘটনাস্থলীলৈ ৰাওনা হ'লোঁ আৰু সেই ড্ৰাইভাৰজন আৰু ড্ৰাইভাৰৰ লগত থকা সহায়কজনক আমি সোধপোছ কৰিলোঁ। প্ৰথম ঘটনাস্থলীত আমাৰ ঘটনাটো অলপ সন্দেহজনক লাগিল। তদন্ত অব্যাহত আছিল। আজি ৰাতিপুৱা গাড়ীৰ মালিকে কেছ দিব আহিলে। কেছটো ভালদৰে চোৱা চিতাৰ পিছত আমি তেওঁলোক আৰু ভালদৰে সোধপোছ কৰাৰ পিছত ঘটনাটো ওলাল যে তেওঁলোকে মালিকৰ লগত বুজাবুজি কৰি যোৱা 16 তাৰিখে গাড়ীখন তেওঁলোকে ডিমাপুৰত বিক্ৰী কৰি আহি কালি ৰাতি ইয়াতে এখন মিছাকে কেছ দিবলৈ কৰিবলৈ আছিল। চুৰি হোৱা বুলি গোচৰ দিবলৈ আহিছিল। আপোনালোকৰ তৎপৰতাত মানে বস্তুটো পোহৰলৈ আহিলে। ঘটনাটো সন্দেহজনক লগত আমি ভালদৰে অনুসন্ধানত ওলাই পৰিল যে ঘটনাটো এটা মিছা ঘটনা। এইটো তেওঁলোকে ছাৰ গাড়ী চুৰ চক্ৰৰ লগত জড়িত আছে নেকি বাৰু? এতিয়া ঘটনাটো সদ্যহতে আৰু অলপ তদন্ত কৰিলে গম পোৱা যাব। যিজনক ধৰিছে ছাৰ গাড়ী মালিক তেওঁৰ নাম কি আছিলে? চুলেমান আলী, নগাঁৱৰ। গোটেইকেইজনে নগৰৰ। তাৰ এজন ডিমাপুৰত অটো চলায়। তেওঁৱে গাড়ীখন নগৰৰ পৰা চলালে ডিমাপুৰত হেণ্ডঅভাৰ কৰিছিল। কেইজন মানুহ আছে ছাৰ? এতিয়ালৈ 4জন। নামকেইটা গম পায় নেকি?